ঔটেঙা জোল খাই থাকক আপোনালোকে কোনো আহা তাত দি বইল কৰি ল'ম কলমৌ শাক ইয়াত লগত দিম কচুটো তাৰপিছত ঔটেঙা নিমখ দি পেলাই দুটা প্ৰেছাৰ কুক কৰি পেলাই তাৰপিছত তেল মাৰিব লাগিব কচুটো আচলতে এনেকৈ কাটিব লাগে খাবলৈ ভাল হয় ভিজে নিমখ দিছোঁ ডাঙৰ চামুচ 1 চামুচ পিছত লাগিলে দিম পানী দিছোঁ 1 মগ একদম নালাগে আৰু দুটা প্ৰেছাৰ কুক কৰি ল'ম অন আছে নে ধুই লওঁ তাৰপিছত ফ্ৰাই কৰি মেলি আপোনালোকক দেখাই আছোঁ এইখিনিতে মই অলপ পাঁচফোৰণ টেঙা আঞ্জাত আদা নহৰু বা বেলেগ মছলা দিলে বেয়া লাগে পাঁচফোৰণ দি তেল মাৰিলে ভাল লাগে অকণমান হালধি দি দিম তেলত পানী শুকাই গ'ল টেঙাটো দেখাৰ আগতে দি দিব লাগে তেলত এইখিনি ৰেডি হৈ গৈছে নমাবলৈ হৈ গ'ল আৰু মাছটো এনেকৈ আঞ্জাত দি দিলে শাকত দিলে বেছি ফ্ৰাই কৰিব নালাগে আধা ফ্ৰাই কৰি দিব লাগে তেতিয়াহে সোৱাদটো খাব ছাগলী লিভাৰ অলপ আছে তাকে শুকানকৈ ভাজিম সৰু সৰুকৈ কাটি লওঁ এতিয়া দিছোঁ ইয়াতে দালচেনি দুজোপা ইলাচি দুটা আৰু লং দুটা এতিয়া মই পিঁয়াজ দিম এটা পিঁয়াজ কাটি লোৱা গোটা পিঁয়াজ এটা পিঁয়াজ দিয়া থাকি অলপ নৰসিংহ পাত দি দিছোঁ মই ফ্ৰাইখিনিত জলকীয়া দিয়া নাই কিন্তু অলপ জালুকৰ গুড়ি দি দিছোঁ
আমাৰ ভাত খাবলৈ ৰেডি হৈ গ'ল। এতিয়া টেষ্ট কৰি পেলাই জনাই আছোঁ। তলতে বহি খাওঁ, ছোৱালীজনী আমনি কৰি থাকে। কলমৌ, ঔটেঙা, কচু, মাছৰ জোল বিৰাট টেষ্টি হৈছে খাবলৈ। আৰু এইটো ছাগলীৰ লিভাৰটো যিটো ড্ৰাই ফ্ৰাই কৰিছোঁ, এইটো খাবলৈ বিৰাট টেষ্টি। আপোনালোকে যদি খোৱা নাই কলমৌ টেঙা মাছৰ লগত, কেতিয়াবা খাই চাবচোন। ভিডিঅ'টো ইমানতে সামৰোঁ। নেক্সট ভিডিঅ' চাবৰ কাৰণে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আগলৈ ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকৰ আগত আনিবলৈ চেষ্টা